tendering kapot hepen Karbi langpi hydroelectronic project a contractor at maphan pa koiri pusi akoy kikla. Basa pingling pia hem put hot team dong kamukang pen ke kem pipontu. Dong mukak taon alo kulat ahem kimi ke kem pon Japan long e ke song. Karbi Prime to long pen kato kabe phanta me cardom na pajriklom. Tangte peni Karbi Prime to birtang ton pen arjuik tha. Karbi langpi hydroelectric project along non ke e-tendering ka pathya joine contract ka kamlong dun deposi contractor atom aning ke jangjalam chepaklang. Aningkan contract asai ka chuklem dun a contractor atom non ke Karbi langpi hydroelectronic project along e-tendering ka pathe pena joine contract asai chuklem dun longli pusi contractor atom project asai phan akoi pisi kham the padu 100 megawatt aja kongkedo laswa project hini turbine ke hino azurding olo aprang ke laswa turbine Japanese engineer atomsi kaselam bonta laswa turbine void pu amena company aphansi ka paselam toya job miun elang phuta contractor nije kachiniji aphan chathan me Karbi langpi electronic project ke hino alam minister Nandita Garlosa aphan pinpu alo pilo sita ale klangple 4 বছৰ 5 বছৰ আগত আমি দেখিছো ফুজি কোম্পানী এটা জাপানিজ লৈ আনে জাপানিজ আনালকেতো আমি দেখিছো মেচিন কেটা চলি থাকে কোনো অসুবিধা নাপায় যেতিয়া হে এমডি আহা পিছত ভয়েসৰ লগত যেটো ইয়াতে বিশাক কিনা যেটো পৰিস্থিতি কৰিছে পলিটিক্স কৰিছে কৰা পিছত এটা আহিব লাগে ফুজি বা জাপানিজে কিন্তু আহিছে ভয়েসে আহিলে ভয়েস আহা পিছত আমি দেখিছো 2 বছৰ ধৰি আজি দুটা মেচিন ভিতৰত এটা বেয়া হয় এটা ভাল হলে এটা বেয়া হয় তেনেকা ধৰি 2 বছৰ কৰি গৈ আছে গতিকে আমি হেতুৱে অসম চৰকাৰক বা আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিল ডাঙৰ বিষয়া সকলক মই এতে ৰিকুৱেষ্ট যাতে প্ৰপাৰ্টিটো আমাৰ অকল কাৰ্বি আংলং বুলি নহয় গতে অসমৰে আৰু আমাৰ ইয়াত পাব্লিক সবৰেও প্ৰপাৰ্টি হয় মই ভাবো যে 100 বছৰ মেচিনটো আকৌ জিয়াই থাকক গতিকে হেবোৰ ভয়সক নিয়ানিখিনি যাতে জাপানিজ আনিলে যাতে বস্তুটো ঠিকে থাকে আৰু যাতে 100 বছৰ থাকে তাকে মই এটা চৰকাৰৰ বিষয় মই অনুৰোধ জনালো ইয়াত দুটা ইউনিট আছে ইউনিট 1 ইউনিট 2 কেতিয়াবা ইউনিট 1 বেয়া হয় তাতে আকৌ আহি বনাব আকৌ ইউনিট 2 বেয়া হয় তেনেকা মানে বেয়া হৈ আছে আজি 2 বছৰ ধৰি ইয়াতে এতিয়া ইউনিট 2 বেয়া হৈ আছে ইউনিট 2 এতিয়া বনাই আছে ইহঁতৰ আছিল শক্তি আপোনাৰ 14 তাৰিখ লৈকে ভইছে আমি ক্লিয়াৰ কৰি দিম বনাই ঠিক আপোনালোকৰ মেচিন চলাব পাৰিব বুলি সিহঁতে কিবা চুক্তি আছিল কিন্তু আজি 20 তাৰিখ 21 তাৰিখ হ'ল আজিলৈকে মেচিন নমাবই পৰা নাই গতিকে তেনেকা কোম্পানীৰ কাৰণে যদি আহে আৰু 2 বছৰ পিছত আমি গম পাম যে সেই প্ৰজেক্টটো না থাকে আৰু সেই দুটা মেচিন যেতিয়া বনাব নোৱাৰিব তেতিয়া সেই প্ৰজেক্টটো না থাকে মই এই কাৰণে মই এটা ৰিকুৱেষ্ট কৰিছো অসম চৰকাৰক আৰু আমাৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলক মই ৰিকুৱেষ্ট কৰিছো হেবোৰ বিষয় আপোনালোকে চাওক নহলে প্ৰপাৰ্টিটো আমাৰ 2 বছৰ পিছত না থাকে 50 মেগাৱাটে চলি আছে কাৰণ এটা মেচিন বেয়া হৈ আছে অলৰেডি দুটা মেচিন চলালে 100 মেগাৱাট পাব আজি দুটা মেচিন ভিতৰতো কিতাবা এই ইউনিট 1 ট্ৰিপ মাৰি থাকে সেই ভইছে কাম কৰা পিছত কিন্তু জাপানিজ আহা পিছত 5 বছৰলৈকে মেচিন একো প্ৰবলেম দেখা নাই আমি আজি 2007 বা 7 পৰা আমি সেই প্ৰজেক্টৰ লগত জড়িত আমি প্ৰত্যেকটো কথা জানো যেতিয়া জাপানিজ আহে আপোনাৰ 5 বছৰলৈকে কোনো ইয়াত মেৰামতি কৰিব নালাগে যেতিয়া ভইছে কৰা লগে আজি 2 বছৰ ধৰি আপোনাৰ এমাহো মেচিন চলাব নোৱাৰে গতিকে কাৰ্বি langpi জলবিদ্যুৎ প্ৰকল্পটো মানে ইনিচিয়েটিভ ল'ব লাগিছিল কিন্তু মানে যিটো মানে এটা প্ৰজেক্টটো 2 দিন বেয়া হৈ এই পেপাৰ মিলৰ নিচিনা আৰু এই কামপুৰ চুগাৰ মিলৰ নিচিনা ইহঁতে লাষ্টত বেছিয়ে দিব মানে প্ৰজেক্টটো প্ৰপাৰলি চাব লাগিব এইখন আমাৰ প্ৰজেক্ট কোনোবা কোম্পানীক কোনোবা দি পেলাই এইটো মানে এনে প্ৰজেক্টটো ধ্বংস কৰাব বিচাৰি আছে কাৰণ এইখন ডেড প্ৰজেক্ট আগৰ VSPCক বেচা প্ৰজেক্ট এখন ৰাইজে লাগি ভাগি কৰি পেলাই এইটো প্ৰজেক্টটো মানে আকৌ পুনৰ জীৱিত কৰিছিল তেতিয়া ACB অৱস্থাই নাই তেতিয়া কিন্তু এই প্ৰজেক্টৰ দ্বাৰা কাৰ্বি langpi জলবিদ্যুৎ যেতিয়া জীৱিত হৈ গৈছে তেতিয়া মানে ACB আকৌ পুনৰ মানে জীৱিত হৈছে মানে এটা
দুটা আছে, এটাও ভালকৈ ইউনিট 1 ইউনিট 2, কিন্তু এটা মানে এটা ৰিপেয়াৰ কৰি আছে এই যিটো ভাল এইটো ভালকৈ নচলে মানে। ইটাতো যদি এই কিবা 14 তাৰিখ নে কিবা এইটো মানে কমিশ্যন দিব লাগিছে, এতিয়ালৈকে দিব পৰা নাই। এতিয়া ৰেইনিং ছিজন, এতিয়া বৰষুণৰ ছিজন, তেতিয়াহে মানে ভাল প্ৰডাক্ট হয়, পূৰা 100 মেগাৱাট হ'ব। যদি এইটো ছিজনত যদি বেয়া হয় তেতিয়াহ'লে কি আল্টিমেটলি ACB লছ হ'ব। আল্টিমেট প্ৰজেক্টটো লাষ্টত বেছিয়ে দিব লাগিব। এইটো MD যিটো কাণ্ড কৰি আছে মানে বৰ্তমান MD যিটো কৰি আছে, গতিকে ভাল হোৱা নাই। এই MD পাৰিলে একদম অসম চৰকাৰৰ অনুৰোধ কৰিছোঁ যে আঁতৰাই দিলে ভাল। আৰু তেওঁ এনেকুৱা কৰিছিলে যে যিমান আছে সৰু সুৰা কামবিলাকো একদম এইটো ক্লাবিং কৰি দিছে মানে, একদম পেকেজ ছিষ্টেম কৰাই দিছে মানে। যিটো আগতে মানে ইয়াতে মানে প্ৰজেক্ট পুনৰ যিটো আছিলে, তেতিয়া মই নিজে তেতিয়া KLDC প্ৰেচিডেণ্ট আছিলে, তাতে বহি পেলাই মানে একদম 1 লাখৰ পৰা 20 লাখটো ইয়াতে টেণ্ডাৰ হয়, ইয়াৰ লোকেলবিলাকে কাম কৰে মানে। এইখন প্ৰজেক্ট ধ্বংস হ'ব। যিটো MD যিটো কাণ্ড কৰিছে এইটো মানে একদম পূৰা 100% মানে ধ্বংস হ'ব। এইটো যিটো মানে এই জাগিৰোড পেপাৰ মিল নিচিনা হ'ব আৰু এই কামপুৰ চুগাৰ মিল নিচিনা হ'ব। তেওঁ এনেকুৱা আছিলে টকা ধান্দা নেকি, তেওঁ 1 লাখ 2 লাখ কৰি পেলাই মানে একদম 30 লাখ 40 লাখ কৰি বনাই লৈছে। যিটো একদম ৰং কৰাও মানে একদম গোটেই পেকেট কৰি পেলাই এটাকে দি দিছে। ইয়াত লোকেলৰ কোনো নাই মানে ঘৰৰ কাম কৰাও মানে বঞ্চিত হৈছে। এতিয়াতো 10-20 হাজাৰো বঞ্চিত হৈছে। তেওঁ নিজৰ পাৱাৰে ইয়াত GM মানে চকীদাৰ সমানো নাই মানে, GMৰ হাত নাই, 10,000 5,000লৈকেও হাত নাই। এই দেখিছে ন অফিচৰ সন্মুখত ধুনীয়া বোকা, এইটো মানে আমাৰ 10,000 খৰচ কৰিলেও চেণ্ডেল পেলাই দিলেও হৈ যায়, কিন্তু নিজৰ অফিচতো মানে একদম অৱস্থা নাই, একদম ধুনীয়া বোকা। গতিকে বহুত বঞ্চিত হৈছে মানে। এতিয়া খালী MD নিজৰ স্বাৰ্থ কমিশ্যন পাই চাগৈ, পেকেজ কৰি পেলাই কাৰোবাৰ কণ্ট্ৰেক্টৰক দিব, তেনেকৈ আৰু। আমি প্ৰটেষ্ট কৰিম এইখন আমাৰ প্ৰজেক্ট, কাৰণ আগত ডেড প্ৰজেক্ট আছিলে, ডেড মৰা প্ৰজেক্টৰ পৰা আকৌ জীৱিত কৰাইছোঁ। গোটেই ৰাইজে লাগি পেলাই তেতিয়া VSPC বুলি একদম বেছি দিছে। তেতিয়া হিতেশ্বৰ শইকীয়াৰ গভৰ্ণমেণ্ট দিনত তেতিয়া মিনিষ্টাৰ আছিলে দেৱানন্দ কোঁৱৰে VSPC কেলকাতা কোম্পানীক বেছিয়ে দিছে। তেতিয়া ৰাইজৰ ইয়াত আন্দোলন কৰি পেলাই যে এইখন প্ৰজেক্ট আকৌ পুনৰ মানে একদম হাইকোৰ্টৰ পৰা অৰ্ডাৰ দি পেলাই আকৌ ইয়াত বনাইছে মানে, বৃহত্তৰ ৰাইজৰ স্বাৰ্থৰ কাৰণে কেছ কৰি পেলাই মানে কেছটো জিকি পেলাই আকৌ বনাইছে। পৰিচালন সঞ্চালক MD তেওঁ বিভু ভূঞা বুলি আছিলে, সি মানে ইয়াত লোকেল মানুহ মানে এই অৱগত কৰিবলৈ যাম বুলি ইয়াৰ পৰা গ'লেও গুৰুত্ব সোমাব নিদিয়েই তাত। তেতিয়া সেইজন মানুহ কি আৰু ইয়াৰ সমাজৰ লগত যদি মিল নাই তেতিয়াহ'লে কি আৰু সি কি ধ্বংস হ'লে ধ্বংস হওক, এইটোৱে ছিষ্টেম মানে। তেওঁ মাত্ৰ টকাৰ কাৰণে নিচিনা হৈ গৈছে মানে, যে ইয়াতে আৰু যিকেইটা সৰু সুৰা কামবিলাকত চব পেকেজ কৰি লৈছে, ক্লাবিং কৰি দিছে। কাৰণ কাৰোবাক একদম দিব, এইটো কাম আছে এইটো লওক। গতিকে টেণ্ডাৰ ইয়াতে মানে টেণ্ডাৰ নহয়, ইয়াতে নামতহে একদম GM, আগতে GM ইয়াত 20 লাখ হওক 30 লাখ ইয়াতে মানে টেণ্ডাৰ কৰি পেলাই ইয়াতে দি দিয়ে। ইয়াত লোকেলবিলাক যদি কৰিব নোৱাৰে এতিয়া বাহিৰৰ পৰা কৰিব। আগে পিছে বহুত পৰিচালন সঞ্চালক আছিল, আহিছে গৈছে, কিন্তু এইজন অহাৰ পিছত আমি পৰিলক্ষিত হৈছোঁ যে যিমানখিনি আগে পিছে যিমান সৰু সুৰা কাম আছিল ইয়াৰে কিছু স্থানীয় ঠিকাদাৰসকলক দিছিল, তেনেকুৱা চলি আছিল, কোনো হাই কাজিয়া নাই, একো নাই। কিন্তু এই পৰিচালন সঞ্চালকজন অহাৰ পিছত গোটেই ক্লাবিং কৰি পেলাই তেওঁলোকে গোটেই বিজুলী ভৱনত টেণ্ডাৰ কৰি আছে। যাৰ কাৰণে আমি লাষ্ট 9 তাৰিখে আমি আমাৰ শক্তি মন্ত্ৰী ডাঙৰীয়ানীক লগ কৰি আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যে টেণ্ডাৰবিলাক ক্লাবিং হ'ব নালাগে, নহ'লে ইয়াৰ যিবিলাক লোকেল মানুহ আছে সেইবিলাক গোটেই ডিপ্ৰাইভ হ'বলৈ গৈ আছে। আৰু যদি তেওঁলোকে এই ক্লাবিং ছিষ্টেমটো যদি তেওঁলোকে কেঞ্চেলেশ্যন নকৰে, ইয়াৰ পৰৱৰ্তী হেৰি যদি নলয়, তেতিয়াহ'লে আমি ইয়াতকৈ আকৌ মানে আন্দোলনটো অতিকৈ গঢ়ি তুলিম। গতিকে আমি বিচাৰিছোঁ যে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট যি হাৰে কৰিব লাগিছিল আজি কৰা নাই। আপোনালোকে চাওক, ইয়াতে দেখিবলৈ পাব এই অফিচৰ কমপ্লেক্সৰ কম্পাউণ্ডৰ ভিতৰতে ৰাস্তা ঘাট কেনেকুৱা। গতিকে চাৰিওফালে না খোৱা পানী যোগান আছে, তেওঁলোকৰ নিজৰে খোৱা পানী নাই। আজি বৰপানী নদীটো ঘোলাই হওক যি হওক, এই ডিজেল মিক্স হৈ আছে যদি সেই পানীটোকে গোটেই ষ্টাফে খাই আছে, গা ধুই আছে সেই পানীৰে। তেওঁলোকৰে আজি খোৱা পানী যোগান ব্যৱস্থা ভাল নাই, তেতিয়াহ'লে বাকীবিলাকক যে ডেভেলপমেণ্ট কি কৰিব সেইটো দেখা গৈছে। গতিকে আমি এটাই দাবী কৰিছোঁ যে পৰিচালন সঞ্চালকজনক অতি শীঘ্ৰে তেওঁক এই চকীৰ পৰা আঁতৰাব লাগে, অন্যথা ইয়াতকৈ
আন্দোলন আমি গঢ়ি তুলিবলৈ প্ৰস্তুত হ'ম Wothat lang so pen jasoni hi nakilo bilta. Ahoy long kachar bhosa ya pora hot basa ping leng pia hem pang thek thek ti atom mi ki kai pi chokadim puthot team dongka mukam pen ki kimpi ponthu. Kidam tang aru ni phai kre ke thomarni pang thek thek ti atom pen rong ning krenga long edon basa pi ingleng pipu ahem me ki kai chokadim pini West Karbi long Chamber of Commerce ameipu Michael Kramsa pen jalin si team dongka mukam pa bitung chepatar pi dun si puthot pini semen sangti hai hui alang itom pen kisung ki phoek ahem pale dam si hem ki kim kerang pidamasai dengpon renti Labang su asai ke denga pora hot ahoyalong ke do arat lapen haladak lang ning krenga rong pen amat cetame cirap situ don rinti lopusi perang ke maphan nang patini do Team dongka ladak nang chitong peni labor union la atum la pen chambers of commerce la pen sonak thak se for example ya korting jera tum ke do an peni ladak kidam tang tarik krek thom april chiklo surinira inkora ke thom aning wi chumang mate pang thek thek tu malong tum ladak itumani basapi ingling pialang ahem minang kai pi choklo asel bang so akiduk kisung ke boy chini si pini alang tum danang palelo la senir tum hin pen stame ang tum phan karbiarat phan kaching hot mate labang so kach paklang ang thek abang ni tum chini daklo asel an success e frank stame itum ka cherami thepiklang athema labang so border along a situation abang akime bang bala non puan same ni tum ladak ahoy long kidu nitum peace and compromise aphan non puan nitum ka chingki chithan long avela lase kutona bang ken nitum chipudek thepin lang lase e frank kopima birta chala do an stame itum ka chera ko chitu thegi phansi nilitum la border long cherok tok arat tum stame nang litum phanchu ni ponig long mane si nengarong lo ilitum lo bangso arni itum karbiang long tonmos council dr tuliram rong hangsar alang lika convene pen all political leaders tum da chitong lo la pen hala bangso ni penile tum hadak border ara tum tame pudunig lo je non prapjing pen lak hoya duelong bop mate patrolling post nang pinangi pulo penalang li ituma CM sar initiative ke NP join pen border long bang ke pinipana bang ke force mo kha bang ke nang bilo la senon nil tum kapachini kang tung bang ke tapat la long duiglo la pen son dak thak sidak arting long dulo non border dai sap lang ke roi long phan bang immediate nang chilang lahelo fort sochen consensi ituma MEC sar hetzing rong phar alang li stame alang li mithang mata wang bomlo pen bidisuri kinang jan pen lahai ke do depo phianta alang hin mata nang lang dun bomiglo Kami ili tu madak sang han nangkit hona hut mana kira putban lum tekang long lo lapen ili tu man rong rata mi ili tu man chuni lidun pen lapen ni fansa mi chi kilong pensi ning duk pensi ili tu dak dongkam kam tim pu pen lapen dak achira bangsa mi veskar bilon chamber commerce do lapen labor union do lapen dak rat mane dongkam kam dit do lapen dak rat klembang pu do asin ili tu pini bangke ladang bangso ni bhan pini ke bangke non ko temporary phandi non ko mane tong sikot ke do phan busin litum bangke ni phan panong si ting arang busame la pen cement busame la pen sangti tamil tum wan pi pensi pini la bangso ahem pini litum kim pilo tapen kikim tame dak rong ningkreng rara tumben sambil cerap itu dulu tapi lalu cuma itu minta kurang sedikit lo napen nilitum kipugang tung ciningang tung mangalalo nilitum dak karbiarat doan same nilitum dak bongkam tim dat kailo karbiang kang doan same karbinong doan same labang so nilitum karbi aradong sikisung lo produng te cerap pada itu fanke nilitum tame cuning ripensi lang dumpan pini nilitum hopen same nilitum misis pidun lo Dong mukak municipal board hin pen patar piponsi dong mukak ahitiang kangalu kulat ahem kithir thip lapen chajor chulangana thu kengkam ka chajor kapaprang ponjia phanpura dong mukak municipal board hin pen kilong pona tangka pensi puthot dong mukak ahitiarlo RCC akulat ahem ki kim ponjia phan long e ki sompona birta niletma pherangki Rajiv Bepen birta nangpali Labangso kulat ahem kimi ki kimpona long dong mukak municipal board chairman Prohalat Timung vice chairman Rebecca NTP VDC chairman Rajesh Terong lapen ward commissioner Sarlongki Tisopen Chenglok dong mukak municipal board along klempang pubang piatum chetong donsi ing samjin pen pachun pong Litum
kaching hona Karbi Thomas Council chairman lalu tisosa marani chorin tu la pension taxi 18 nong haragat MLA akha dosin hamas tami nili chorolo anparta local MSC mate Karbi Thomas Council long IM akha lunsing tiran sar pantambi nili benta kurang ku chorolo anparta dok muka mate 15 nong mahamaya long claim rapet dan rapet mondola president pencenglok member akai pitumal anparta claim rapet block chairman akai registeron pastami nilihin churolo alang litum nang kejurdun lapen niliphan aho ang nang khang pitun pen alum surat phatami nili phatala sopona people alang litum mana kadu e phata nili suri kadom pajirlo dan hedang alang litum aport sih pen pane lapang so alang litum ya alang litum sahal kami chairman to that pen heglong lo nili tum kami lada kedam tang halada gitu klabalong kus kami alang litum kikim pon tan cenget lo lapen pini lasun pasi lada kami la bojar lo gitu la non dokana kimi kangpu di pala bangso building ta pini anu jok sampono lasi alang li tu claim kitam kadu non matke mi ponsen sonsi teglong lo lasi lasun dak thak domuka lo nana ni ki bonai nang gitu alang lasi alang li tum la 500 seni li tum ta chuni ri dun tu lo 500 se alang li tum da ili tum local MEC mati em don singtiron sir lapen CM tuliram nong hangsa alang li tum pen tingwai hingsai pen langsung tak sang tu kape long kita mi kimpon tu te tu lapan tu se dokmoka bozar pan se pacing tu pon tu te pulas nilitum hi peta mi isi itu nilitun dolo tasi misten lo je non bejitia sorkar itu nang le rok nilitum ma dokmoka ahawar along tami kicing tu ramu pinang an nilitum te ponong lo mane bozar alus tami cleanest jitu mane ingkirjil pen jitu kido ke thak lahai katu ko besi tami tahun komuti atum hinten tami pinang an bol ipon lo kempon bom lo nasi nili tunta curulo jadi ini tung lebang suah sorkar jitu ke Japon CM tuluram nunghansar tapi nili tum dak local MEC IM singkiron sa alang litum kado kawe ini la jitu town committee chairman pen danglok alang litum ward commissioner members kado kawe ilang pen kabur event la so kiklem pon kinda curulo oke so bangke nili tum tok municipal board la so revenue tangka pen si mai la so nu jok keluar dari hempat panong si kini lah sono jok kosong kono itu fix kila masih mau kumatong nitum form kalek ma bangkon ko form ang thogine la soting besi kilong ji ke room nerkep si selampon asi room nerkep mo bang nerkep ji kilong ji form long si ko mi abang ku do otami long la bede asi bang nerkep bang ku kilong ko hata nang li lopot asi nilitum mistri tu mena lasi tinggi citana lasi ciklo jangan bong hok mana mitang beg nangji bolam si aku mistri tu tabang lamcang nangji pi itu ciklo jangan patang beg gitu tangte normal so pora phan birta mo ington iksenang আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্জ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্জ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্জ ৱাটাৰ Dihina mo piput hot birta long wang tweak long. South Korea dada long kapaman pon second Asia Pacific Masters Games along Karbi long pen nong e chabalong tunatuma phan Karbi lamet ame Assam Master Games Association Dipu Athletics Academy la pen forest staff atom pen alang ituma phan kang thum karnia jamek kapadopana birta nangle Bangsu along Karbiang long pen nong e chipalong dunatum lake Dhansing Rongpi Indian team manager Dr. Jacqueline Teronpi gold in badminton doubles Zubina Bepi gold in badminton doubles Manu Mohan Das gold in Hamal throw 5 Dr. Joydeep Day silver in 10 km race Jameson Crow silver in 200 meter race Langtuipi Rongpipi
silver in javelin throw lapen Rocky Tisopi participate atom chapalong don pen Karbi ang long phan nong mekiwa Tanti pinya biota bangla ponsi kang tonik long